আজিৰ কবিতাৰ শিৰোনাম আঙুলিত জোন নামিছে। স্নিগ্ধা হাজৰিকা, তোমাৰ লিহিৰি লিহিৰি জেতুকী ৰঙী আঙুলিত জোন নামিছে সংগোপনে। জোনাকৰ স্পৰ্শত কঁপিছে ব্ৰহ্মাণ্ডৰ জলতৰংগ। আহ আহ আহ, যৌৱনৰ পাৰ ভাঙি সোমাই আহিব খোজে গোলাপী অলকানন্দা। ৰিমঝিম ৰিমঝিম, তোমাৰ আঙুলিৰ ভংগিমাত মই হওঁ দিগভান্ত আঁতৰোৱা। যাযাবৰী মন, যাযাবৰী প্ৰাণ, প্ৰেমৰ মাজুলীত চপাই দিয়া নাও। সাগৰৰ পোচাক খুলি খন্তেক পৰ জিৰাও। আপঙৰ নিচা কেলৈ লাগিছে, প্ৰেমৰ ৰাগীত থাকোঁ যদি উপঙি। তোমাৰ অনামিকাৰ চৌপাশে কি ফুল ফুলিছে, গোলাপ নে বকুল? মই সিঁচি দিম ৰামধেনু ৰঙৰ বৰ্ণালী, য'ত থাকিব বিশাল প্ৰেমময়তা। সন্তোষৰ গান আৰু তিৰবিৰ জোনাকৰ জিলমিল। কিন্তু এয়া কি স্নিগ্ধা হাজৰিকা, তোমাৰ জেতুকী আঙুলিত লেকমিৰ আল্ট্ৰা, অনামিকাত ফেচবুকৰ উৰণীয়া পৰশ।